আজি আপোনালোকে চাগে ভাবিছে এয়া মই কি দেখুৱাইছোঁ। হয় ৰাইজ, আজি মই আহিছোঁ বৰ্তমান বিয়ালৈ, আৰু কিয় আহিছোঁ কি কথা সকলোখিনি ক'ম আজি এই ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো লাষ্ট এণ্ডিঙলৈকে জড়িত হৈ থাকিব বুলি আশা ৰাখিলোঁ। বৰ্তমান আহি পালোহি আমি বিয়া ঘৰ, আৰু বিয়া ঘৰত আহি হঠাতে দেখিলোঁ গোটেই ৰভাৰতলি মানে চেঁচা হৈ আছে আৰু বৰ্তমান মানে ৰাইজ আমি এইখন বিয়ালৈ যে এনেই অহা নাই, এইখন বিয়াত আমি বৰ্তমান কাম কৰিবলৈহে আহিছোঁ। আৰু ইমান ধুনীয়াকৈ যে ডেক'ৰেশ্যন দিছে, চিম্পুলত মানে একদম সাংঘাতিক ধুনীয়া লাগিছে। আৰু আমাৰ লগত আছে বৰ্তমান আকাশ, আৰু আকাশে মানে কেমেৰাটো দেখাৰ লগে লগে মানে কি হয় ৰাইজ, মানে সি মানে পলাবলৈ আৰম্ভ কৰে। আৰু বৰ্তমান কিছু সময়ৰ পিছতে আহি আছে বুলি কোৱা শুনিলোঁ জোৰোণ, আৰু জোৰোণ আহি থকাৰ কাৰণে মানে কি হৈছে, এতিয়া বস্তুনো কি কি আমি বনাই পেলাই ইয়াত ষ্টকত ৰাখিছোঁ সকলোখিনি দেখুৱাই যাওঁ আহক। আৰু আপোনালোকে ভিডিঅ'টোত দেখুৱাই গৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই মজা লওক। আৰু দেখিবলৈ পাইছে এইফালে যে দেখিছে, এয়া হৈছে কাষ্টাৰ নহয়, এয়া হৈছে গাজৰৰ হালোৱা। আজিকালি কিন্তু ৰাইজ এটা কথা কওঁ, আজিকালি ছোৱালী কোনো গুণেই কম নহয়। দেখিবলৈ পাইছে যে আজি আমাৰ চেলমেন কৰিছে, মানে অৰ্থাৎ যি আমাক খানা বিলাব সেইসকল হৈছে মহিলা। আৰু বৰ্তমান আমাৰ এয়া হৈছে কাৰিকৰ, মানে আমাৰ বেষ্ট টিপটপ কাৰিকৰ হৈছে আমাৰ নিৰ্মল দা। আৰু দেখিবলৈ পাইছে অৰ্থাৎ আমাৰ বছ, আমি সকলোৱে এনেকৈ খানা চানা বনাই আছোঁ। আৰু বৰ্তমান এয়া হৈছে যে দেখিছে, এয়া হৈছে আমাৰ টেকেলি, আৰু টেকেলি য'ত আৰু হাঁহি উঠে ত'ত। টেকেলিয়ে বৰ্তমান বনাইছে মানে পকৰি। দেখিবলৈ পাইছে গৰম তেলত পকৰি বনাই থকাৰ মজাই বেলেগ, আৰু তাৰ সোৱাদেই বেলেগ। আৰু এয়া যে দেখিছে, এয়া হৈছে আমাৰ মস্ত মানে হাঁহিৰাম এটা চেনিৰাম এটা পোৱালি। ই অৰ্থাৎ ক্লাছ 9ত পঢ়ে। ই এটা কথাই কয় যে কৰ্মই ধৰ্ম। আৰু দেখিবলৈ পাইছে এইজনী ছোৱালী দেখিছে কিমান ধুনীয়া মৰম লগা, প্ৰভু দেখিছে, মানে ভিডিঅ'টো বনাই থকা দেখি মানে পষ্টা দি দিছে। আৰু লগতে অকণমান মানে আমাৰ মাজত মানে থটা মজা লাগি গ'ল নেকি বুলি ভাবিছে নেকি, কিন্তু লগা নাই। কিন্তু কি হৈছে এয়া চাওক, আমি মানে এনেকৈ কামৰ মাজতে অকণমান ধেমালি ফুৰিয়াকৈ এনেকৈ কথা বতৰা পাতোঁ, তাৰো কিছু অংশ আপোনালোকক দেখুৱালোঁ। আৰু কিন্তু এতিয়া আমি আকৌ কইনা ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ, আৰু কইনা ঘৰৰ ভিতৰত সোমাই অহাৰ লগে লগে দেখিবলৈ পালোঁ যে যথেষ্টখিনি মানুহ এনেকৈ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে, যিহেতু এতিয়া সন্ধিয়াও লাগি আহিছে। আৰু দেখিছেই কিমান ধুনীয়াকৈ মানুহখিনি আহিছে, ধুনীয়াকৈ বহিছে, ভাল লাগিছে। আৰু এয়া আমাৰ পোৱালীক এতিয়া মই সুধিলোঁ বোলো, হেল্ল' পোৱালি, এই তোৰ গাৰ্লফ্ৰেণ্ড পিছে কেইজনী আছে? নাই বৰ্তমান বোলে মোৰ এতিয়ালৈকে 3জনীমান আছে, বেছি নাই বোলে। এনেকৈ কৈ পেলাই মিচিকে হাঁহিটো মাৰি দিলে। দেখিছেনে কিমান মৰম লগা এইটো পোৱালি। আৰু বৰ্তমান ই বনাই আছে, এয়া দেখিবলৈ পাইছে আলু ফ্ৰাই কৰি আছে, মানে ছাগলী মাংস। দৰা আহিব যিহেতু ছাগলী মাংসৰ প্ৰায় ৰেডি হৈ আছে। আৰু ৰাইজ এতিয়া বনি আছে স্পেচিয়েল মটন। চাই থাকক ভিডিঅ'টো, মজা লাগিব। আকাশখন ৰং বিৰং হোৱাৰ লগে লগে আপোনালোকে চাগে গম নিজেই পাইছে নে কি কয়, বৰ্তমান আহি পালে দৰা। আৰু দৰাইনো কি কৰিছে সকলোখিনি দেখুৱাই যাম। এই ভিডিঅ'টোৰ পৰা আপোনালোকে আঁতৰি নাযাব। ইমান ধুনীয়াকৈ সাজি কাচি আহিছে, ন কইনা ন দৰা, মানিব লাগিব কিন্তু সঁচাকৈ। আৰু দেখিবলৈ পাইছে ৰাইজ, এতিয়া হোমৰ জুইক সাক্ষী কৰি ইজনে সিজনৰ লগত গোটেই জীৱন পাৰ কৰাৰ প্ৰতিশ্ৰুতিৰে বৰ্তমান আশীৰ্বাদ লৈছে, দেখিছে। আৰু সঁচাকৈ ভাল লগা এটা পৰিৱেশ। আৰু চাই লওক কেনেকুৱা লাগিলে। যদি আপোনালোকে চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু দেখিবলৈ পাইছে দৰাৰ লগত অহা যিসকল মানুহ খুব ধুনীয়াকৈ এনেকৈ খানা খাইছে, আৰু খানা খোৱাৰো কিছু এটা সৰুকৈ এটা ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াই দিলোঁ। দেখিবলৈ পাইছে সকলোৱে ধুনীয়াকৈ খাইছে। আৰু বৰ্তমান এতিয়া শেষত এনেকৈ আমাৰ যিসকল মানে চেলমেন আছিলে, আৰু সেই চেলমেনখিনি ধুনীয়াকৈ এনেকৈ মানে হাঁহি আৰু নাচেৰে এনেকৈ লাষ্ট পৰ্যায়ত বিদায় দিলে। আৰু মইতো দিয়া দেখিবলৈ পাইছে আমাৰ সকলোৰে হৈ যোৱাৰ পিছত অৱশেষত আমি এনেকৈ খানা খাই বিদায় ল'লোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ ভৱিষ্যতে নাপাহৰিব।